Hello viewers, welcome to my YouTube. Moi goes to Kolkata with my ma. 2000 years later. Viewers, Kolkata hi palu aru khube bhal lagise. Place to moi Airbnb book korisilu pura homely hoy, as you can see pura homely hoy. Bisana ase, dressing ase, sofa ase, everything is there. Bine fridge eta ase. So it's to water area ase. So it's pure homely. And aru eta bostu ki ase, it is the balcony. Yes, এই রুমটো পাইছে মই বহুত কম ৰেটত পাৰ নাইট 1,107 something. So it's very মানে range is very like বহুত কম and বহুত ভাল লাগিছে, বহুত homely হয়. মাসি এজনী আছে, মাসিয়ে সব চোৱাচিতা কৰে and she is very kind আৰু বহুত ধুনীয়াকৈ বুজাই দিয়ে বস্তুবোৰ and everything মানে like homely. If you want homely, not like মানে hotel wala, like homely ঘৰত থকা নিচিনা ফিল এটা যদি লাগে, you can come here. তো আমার মায় বাংলা থেকে বলবো কেন লাগছি, ভালো লাগছে, ভালো লাগছি, ভালো. Stop it. Get some help. Welcome to Airbnb. I'm giving home tour. ये तो আছে সোফা, এটো মা হাওয়াই ছেলে, এটো ফ্রিজ, then to dressing, then এখন বিছনা, then ইয়াতে ৱাইফাই, then ইপিনে আছে এসি, then এইটো এটা old Victoria clock, then to side আছে view, এটা আছে ড্রিঙ্কিং ওয়াটার, এটা আছে কিতাব, এটা আছে ওভেন, ইলেকট্রিক কেটেল, টিস্যু পেপার, আর ইয়াতে আছে অনেক কিতাব. So this is the tour. Turn right onto So viewers, আমি এতিয়া আহিছোঁ ভিক্টোৰিয়া মেমৰিয়েল আৰু এতিয়া জাষ্ট এণ্ট্ৰি কৰিলোঁ. ইয়াতে এণ্ট্ৰি ফিজ হৈছে 30 rupees, 30 টকা লয়. এতিয়া মই মিউজিয়ামটো আপোনালোকক দেখাম. চ' এইটো হৈছে মিউজিয়াম ভিক্টোৰিয়া মেমৰিয়েল. এইপিনে আছে পাৰ্ক. Trust, yeah. No, I don't wanna waste what's left. And on we'll go through the wastelands, through the highways, till my shadow turns to sun rays. And on we'll go. So viewers, আমি এতিয়া গৈ আছোঁ প্ৰিন্সেপ ঘাট আৰু এইটো এটা কলকাতাৰ ফেমাছ ঘাট হয়, লাইক হাওৰা ঘাট. প্ৰিন্সেপ ঘাটো ফেমাছ হয়. ইয়াৰ পৰা আপোনালোকে ধুনীয়া ছানছেট পাব আৰু ব্ৰিজখন বহুত ধুনীয়া দেখিবলৈ, এতিয়া আপোনালোকে দেখিবলৈ পাব. আৰু এমাহ য়েল্ল' কেবত বহি বহি গৈ আছে. ছানছেট অলৰেডি আপোনালোকে দেখিব পাৰিব, ছানছেট আহিছে. sunset shot. Hold me close till I get up. Time is barely on our side. I don't wanna waste what's left. The storms we chase are leading us. আৰু এয়া মাৰ ইমান ষ্ট্ৰাগল হৈছে ৰীল বনাবৰ কাৰণে. মোৰ ফটোগ্ৰাফাৰ, মোৰ ৰীল বনোৱা এভৰিথিং মায়ে কৰিছে. এণ্ড সঁচাকৈ আই এম ৰিয়েলি গ্ৰেটফুল মানে যে মায়ে ইমানখিনি মানে লাইক DSLR চলাব শিকিছে, ৰীল কেনেকৈ বনাব লাগে শিকিছে. সঁচাকৈ আই এম ভেৰি লাকি মানে যে মানে এইখিনি কৰিছে. আৰু আমি এতিয়া আছোঁ প্ৰিন্সেপ ঘাটত আৰু খুবেই ভাল লাগিছে ছানছেটটো চাই পেলাই আৰু কনষ্ট্ৰাকশ্যনটো ইমান ধুনীয়া. চ' আমি এতিয়া প্ৰিন্সেপ ঘাটত এনেই বহি আছোঁ.
আৰু প্ৰিন্সেপ ঘাটত বহি থাকোঁতে মোৰ ফ্ৰেণ্ড এয়া প্ৰলয় সি আমাক মানে অলপ মানে বস্তুবোৰ চিনাকি কৰাই দিবলৈ আহিলে। এয়া আমাক মেট্ৰ'ত লৈ গৈছে আৰু ৰাস্তা ঘাটবোৰ চিনাকি কৰাব আৰু প্লাছ অকণমান দেখুৱাব আৰু নাইট লাইফটো কলকাতাৰ কেনেকুৱা হয়। চ' তাকে The storms we chase are leading us, and love is all we'll ever trust. চ' ভিউৱাৰ্ছ ৱেলকাম টু ডে 2 আমি আহিছোঁ কালীঘাটৰ কালী মন্দিৰলৈ আৰু ইয়াতে জাষ্ট অলপ সময় কটাই আমি গুচি গ'লোঁ আমাৰ নেক্সট ডেষ্টিনেশ্যন ইক' পাৰ্ক, যিটো বহুত ধুনীয়া দেখিবলৈ। Hold me close till I get up. Time is barely on our side. I don't wanna waste what's left. The storms we chase are leading us, and love is all we'll ever trust. Yeah, no, I don't wanna waste what's left. And ভিউৱাৰ্ছ ইয়াতে আপোনালোকে 7 ৱণ্ডাৰ্ছ দেখা পাব। আমাৰ বিশ্বৰ মানে যিমান 7টা আমাৰ যিটো অজব মানে আমাৰ কিছুমান আছে ন, যেনেকৈ তাজমহল হওক বা এইটো যেনেকৈ হৈছে আপোনাৰ ইষ্টাৰ্ণ আইলেণ্ড বা এনেকৈ আৰু ঢেৰ আছে বস্তু। তাতে পিৰামিডো আছে আৰু কিবা কিবি আছে, খ্ৰিষ্ট ৰিডিং বা তাৰপৰা আপোনাৰ কলচিয়াম আছে, বহুত বস্তু আছে আৰু মুঠতে। চ' ইয়াতে আপোনাৰ আৰু একদম ৰিয়েলিষ্টিক হয় ভিউজটো। মই ৰিলছ শ্বৰ্টছ এটা দিছোঁ ইউটিউবত, আপোনালোকে চাব পাৰে। পুৰা ৰিয়েলিষ্টিক হয়, এনেকুৱা নহয় যে লাইক। আৰু ভিউৱাৰ্ছ আজি হৈছে ডে 3 আৰু আমি আহিছোঁ হাওৰা ঘাটত হাওৰা ব্ৰিজ চাবলৈ। চ' লেটছ চি। ভিউৱাৰ্ছ এতিয়া আমি গৈ আছোঁ ইণ্ডিয়ান মিউজিয়ামলৈ। কলকাতা মানে হাওৰা ব্ৰিজখন চালোঁ। হাওৰা ব্ৰিজখন খুবেই ভাল লাগিলে। দেখিছে এতিয়া আপোনালোকে দেখিব পাৰিছে কিমান ধুনীয়া হয়। আৰু টিভিত দেখি আছিলোঁ ইমান দিনে, আজি ৰিয়েলিটিত দেখিলোঁ। এণ্ড এতিয়া আমি য়েল্ল' কেবত উঠি গৈ আছোঁ ইণ্ডিয়ান মিউজিয়াম। তাৰপৰা ইণ্ডিয়ান মিউজিয়াম অলম'ষ্ট আধা ঘণ্টা লাগে আৰু কেবত অলপ দাম বেছি লয়। বাট য়েল্ল' টেক্সি ইজ মানে কি ক'ম, পিকুলিয়াৰিটি অফ কলকাতা, চবেতো সেইটো কাৰণে যায়। বাছতো যাব পাৰিলোঁ, আগত দেখিছে বাছ গৈ আছে। বাট আমি কেবতে গ'লোঁ, য়েল্ল' টেক্সিত গ'লোঁ। চ' ইয়া লেটছ গো। আৰু ভিউৱাৰ্ছ এয়া আমি আহি পালোঁ ইণ্ডিয়ান মিউজিয়াম। ইয়াত এণ্ট্ৰি ফিজ হৈছে ₹50 আৰু কেমেৰালৈ গ'লে লাগিব আপোনাৰ 100 টকা দিব লাগিব এক্সট্ৰা। আৰু এয়া আমাৰ দেখিবলৈ ইণ্ডিয়ান মিউজিয়ামটো একচুৱেলি এছিয়াৰ চবতকৈ লাৰ্জেষ্ট মিউজিয়াম বুলি কোৱা হয়। আৰু য়েছ, বস্তু বহুত আছে ইয়াতে। বাট মই একচুৱেলি বৰ এটা মিউজিয়াম এইবোৰ চাই বৰ এটা ভাল নাপাওঁ। বাট ষ্টিল যিহেতু এইটো ফেমাছ হয়, এছিয়াৰ ভিতৰত ডাঙৰ হয় চবতকৈ, সেইকাৰণে চাব গ'লোঁ। এণ্ড ভালেই লাগিছে, বেয়া নহয়, বস্তু বহুত আছে তাত। বাট মই একচুৱেলি মিউজিয়াম পাৰ্চন নহয়। through the wastelands, through the highways, till my shadow turns to sun rays. And on we'll go. Through the wastelands, through the highways, and on we'll go. আৰু ভিউৱাৰ্ছ এই ষ্ট্ৰাকচাৰটো আপোনালোকে এয়াৰপৰ্টৰ পৰা আহিলে বা এয়াৰপৰ্টলৈ যাওঁতে দেখা পাব। ইয়াতে এটা ফ্লেট কিনিব পৰা হ'লে ভাল আছিলে। এইটো দেখাত আপোনাৰ মালয়েছিয়াৰ টুইন টাৱাৰৰ নিচিনা হয় ষ্ট্ৰাকচাৰটো, একেই ডিজাইনৰ। ইয়াতে থাকিব পৰা হ'লে বহুত দামী হয় বোলে। এনিৱে আমি এতিয়া গৈ আছোঁ এয়াৰপৰ্টলৈ। গোটেইখিনি আমি চালোঁ। ফ্লাইট আছে আমাৰ 7:30 ইভিনিং। চ' ইয়া লেটছ গ' টু এয়াৰপৰ্ট নাও।